স্বাগতম জনাইছো ৰিয়ান টিভিলৈ আৰু আপোনালোকৰ কাৰণে আজি এটা ব্ৰেণ্ড নিউ ভিডিঅ' লৈ আহিছো আৰু আজি ভিডিঅ'টোত থাকিব সকলোতকৈ কম খৰচৰ সাপ্লিমেন্ট যি আপোনাক ৰিজাল্ট দিব এনেকুৱা সাপ্লিমেন্ট যি তাৰ দামো কম হ'ব আৰু ই ৰিজাল্টটো বহুত ভাল দিব সেই কম খৰচী সাপ্লিমেন্টটো কি চাওক চাই থাকক ৰিয়ান টিভি হয় সেই সাপ্লিমেন্টটো অন্য একো নহয় সেইটো হৈছে ক্ৰিয়েটিন Creatine supplementation to এনেকুৱা এটা ইম্পৰ্টেন্ট সাপ্লিমেন্ট যি নেকি আপোনাৰ 100 গ্ৰামৰ বটলত আহে 300 গ্ৰামৰ বটলত আহে সো তাৰ দাম হৈছে 200 100 গ্ৰামৰ বটলত আমাৰ 200 रुपीजৰ পৰা ষ্টাৰ্ট হয় 1000 रुपीजলৈকে আৰু আপোনাৰ 300 গ্ৰামৰ আপোনাৰ এৰাউণ্ড 800 1000 সো কথা হ'ল এতিয়া ক্ৰিয়েটিন কি আৰু ক্ৰিয়েটিনৰ কাম কি আপনি যেহেতু জানেন যে আমাৰ বডিৰ যোনটো এনাৰ্জি সোৰ্স এনাৰ্জি যেনেকৈ বডিয়ে ইউজ কৰে ইউটিলাইজ কৰে সেইটো সোৰ্সটো নাম হৈছে ATP এডিনোসাইন ট্ৰাইফসফেট সো এইটো আমাৰ বডি এনাৰ্জি সোৰ্স আৰু ক্ৰিয়েটিনটো কি হৈছে ক্ৰিয়েটিন এটা ফসফেট ক্ৰিয়েটিন ফসফেটটো হৈছে এটা এনাৰ্জি সোৰ্স আপুনি ধৰিব পাৰে যি আপুনি যদি বাহিৰৰ পৰা লয় ক্ৰিয়েটিনটো তেতিয়া কি হয় ই গৈ পেলাই আপোনাৰ মাসলছৰ সেলছত গৈ পেলাই ই আপোনাৰ জমা হৈ থাকে সো ষ্টৰড এনাৰ্জি হিচাপে মাসল সেলত জমা হৈ থাকে আপুনি যেতিয়া ওয়ার্কআউট কৰিব তেতিয়া কি হ'ব আপোনাৰ মাসল সেলৰ পৰা সেই ক্ৰিয়েটিন তো আপোনাৰ আহি পেলাই ব্লাডত ফ্লো হ'ব আৰু ব্লাড ফ্লো হোৱাৰ লগে লগে আপোনাৰ যোনটো এক্সেস যোনটো আপোনাৰ এনাৰ্জি লাগিছিল ওয়ার্কআউটত সেই এক্সেস এনাৰ্জিটো প্ৰভাইড কৰিব সেই ক্ৰিয়েটিনে সো এইটো হৈছে ক্ৰিয়েটিনৰ প্ৰধান কাম মাৰ্কেটত বহুত ধৰণৰ ক্ৰিয়েটিন পোৱা যায় সে ফৰ এক্সাম্পল ক্ৰিয়েটিন মনোহাইড্ৰেট মেলিয়েট ক্ৰিয়েটিন সাইট্ৰেট ক্ৰিয়েটিন HCl বহুত ধৰণৰ ক্ৰিয়েটিন আছে কিন্তু সবতকৈ বেছি যদি ইউজ কৰা ক্ৰিয়েটিনটো হৈছে ক্ৰিয়েটিন মনোহাইড্ৰেট আৰু ক্ৰিয়েটিন ইজ দ্য মোষ্ট researched molecule ever found in sports nutrition ত সবতকৈ ৰিসাৰ্চ কৰা প্ৰডাক্টটোই হৈছে ক্ৰিয়েটিন সো ক্ৰিয়েটিনৰ বেনিফিটটো আপুনি গম পালে যে ই আপোনাৰ এনাৰ্জি প্ৰভাইড কৰিছে এই এনাৰ্জি প্ৰভাইড কৰাৰ কাৰণে আপোনাৰ এক্সট্ৰা বেনিফিট কিটা কি হ'ল এই যে এনাৰ্জি আপুনি পালে এক্সট্ৰা বেনিফিট সো আপোনাৰ যোনটো progressive overload যোনটো কোৱা হয় weight training হেতু আপোনাৰ বৃদ্ধি হয় সে ফৰ এক্সাম্পল আজি আপুনি 50 kg বেঞ্চ প্ৰেছ কৰিছে within 1 week 2 week আপুনি 55 kg to 60 kg লে আপুনি এটা এনাৰ্জি পাব মাৰিবৰ কাৰণে যত নেকি আপোনাৰ progressive overload হ'ল আৰু progressive overloadৰ বেনিফিটটো হ'ল কি আপুনি যিমানে progression হৈ যাব আপোনাৰ weighting lifting capacity যিমানে বাঢ়ি বাঢ়ি গৈ যাব আপোনাৰ মাসল ফাইবাৰ টেনশনটো বাঢ়িব মাসল ফাইবাৰ যিমানে টেনশনটো বাঢ়িব ওভাৰঅল আপোনাৰ ইনক্ৰিজ ইন দা মাসল মাস সো আপোনাৰ মাসলৰ সাইজ বাঢ়িব স্ট্ৰেংথ বাঢ়িব সো ডেফিনেটলি আলটিমেটলি ক্ৰিয়েটিনে আপোনাৰ মাসলৰ সাইজ বৃদ্ধি কৰাত হেল্প কৰি আছে অন্যটা বেনিফিট ক্ৰিয়েটিনত দেখা যায় যে বিশেষকৈ পাম্প যোনটো মাসলৰ পাম্প দেখা যায় এটা ফুলনেস ৰাউন্ডনেস মাসলৰ যোনটো আমি দেখিবলৈ পাওঁ বিশেষকৈ বডি বিল্ডাৰসকলৰ ৰাউন্ড সেপাৰেট ফুলি থাকে হেতু অন্য কোনো নহয় এটো ক্ৰিয়েটিনে হেতু এটা হেল্প কৰে কেনে হেল্প কৰে ক্ৰিয়েটিনে ওয়াটাৰ ৰিটেনশন কৰে এনেকুৱা যোনটো ওয়াটাৰ আমি স্কিনৰ ওপৰত থাকে যোনটো আসল ডেফিনেশন লুকুৱাই হেতু ওয়াটাৰ ৰিটেনশনৰ কথা কোৱা নাই যোনটো মাসলৰ লাগতিয়াল ওয়াটাৰ যোনটো মাসল যেহেতু 70% অফ ওয়াটাৰ যোনটো মাসলৰ লাগতিয়াল ওয়াটাৰ থাকে হেতু ৰিটেনশন কৰাত হেল্প কৰে আৰু হেতু কাৰণে ক্ৰিয়েটিনে মাসলৰ সাইজটো ফুলনেস যোনটো এটা মানে ফুল সাইজ শেপত ধুনিয়া দেখানিয়া ৰূপটো হে মাসলত প্ৰদান কৰে ক্ৰিয়েটিনে আৰু যেতিয়া জিমত আপুনি ক্ৰিয়েটিন সাপ্লিমেন্ট লৈ পেলাই জিম কৰিব যায় তেতিয়া আপুনি ভাল এটা পাম্প দেখিব আপোনাৰ মাসলত হেতু এটা ভাল এটা বেনিফিট আপুনি ক্ৰিয়েটিনৰ পৰা পোৱা দেখা গৈছে অকল জিম বা বডি বিল্ডিং ক্ষেত্ৰতে নহয় ক্ৰিয়েটিনটো দেখা গৈছে আপোনাৰ স্প্ৰিন্টিং যি সকলে এনাৰবিক এক্সাৰসাইজ কৰে হাই ইন্টেন্সিটি ইন্টাৰভেল ওয়াৰ্কআউট তেখেতসকলৰো বহুত এটা ইমপ্ৰুভমেন্ট দেখা গৈছে ক্ৰিয়েটিন সাপ্লিমেন্টেশনৰ লগত তেখেতৰ যোনটো স্প্ৰিন্টিং যোনটো আপোনাৰ মাৰাথনৰ হওক যোনটো ৰানাৰ্ছৰ হওক তেওঁলোকৰ যোনটো এক্সাৰসাইজ কেপাসিটিটো এক্সাৰসাইজ কৰা কেপাসিটিটো তেওঁলোকৰ বাঢ়ি গৈছে আৰু এইবোৰ বিভিন্ন ৰিসাৰ্চত দেখা গৈছে তো মোৰ মুখৰ কথা নহয় এটো ৰিসাৰ্চত পোৱা দেখা গৈছে সো ক্ৰিয়েটিনৰ বহুত কিটা বেনিফিট আমি দেখিছো বিশেষকৈ স্পৰ্টছত আৰু এটা মিসকনসেপচন আমি সকলো সময়তে শুনিবলৈ পাওঁ বিশেষকৈ ক্ৰিয়েটিনৰ ক্ষেত্ৰত যে ক্ৰিয়েটিন খালে আপোনাৰ কিডনি ড্যামেজ হ'ব ক্ৰিয়েটিন খালে কেতিয়াও কিডনি ড্যামেজ হোৱা দেখা নাই এটো ৰিসাৰ্চত কৈছে আৰু পাৰ্টিকুলাৰলি যি সকল অলৰেডি কিডনি ট্ৰাবুলত আছে যাৰ অলৰেডি কিডনি ডিজিজ হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত ক্ৰিয়েটিনটো হাৰ্মফুল তেওঁলোকে ক্ৰিয়েটিন ল'ব নোৱাৰে যি সকল অলৰেডি কিডনি পেশেন্ট যি সকলৰ কিডনি পেশেন্ট নহয় তেওঁলোকে আৰামত ক্ৰিয়েটিন সাপ্লিমেন্টেশন ল'ব পাৰে কিন্তু তেওঁলোকে পানী খোৱাটো অত্যন্ত বাঞ্ছনীয় পানী খোৱাটো জিম যোৱা সকলোৱে বাঞ্ছনীয়
5 লিটাৰ 6 লিটাৰ পানী মিনিমাম ডেইলি খাবই লাগে এটো যে ক্ৰিয়েটিন খাব লগা কাৰণে নহয় এটো পানী 5-6 লিটাৰ মানুহে ডেইলি খাবই লাগে যদিহে জিম যায় তেওঁটো খাবই লাগে এতিয়া কথা হল ডোজেজ এটা কিমান ডোজেজ ল'ব লাগিব ডেইলি ক্ৰিয়েটিন যদি তেখেত নিউ টু দ্য সাপ্লিমেন্ট নতুন হয় সাপ্লিমেন্টেশনৰ ক্ৰিয়েটিনৰ তেখেতে মিনিমাম 5 গ্ৰাম ল'ব লাগে প্ৰি ওয়ার্কআউট হিচাপে 2.5 গ্ৰাম ল'ব পাৰে পোষ্ট ওয়ার্কআউট 2.5 গ্ৰাম কাৰণ পোষ্ট ওয়ার্কআউট ৰিকভাৰীটো ক্ৰিয়েটিনৰ এটা ৰোল আছে বুলি ৰিসাৰ্চত কৈছে সো 5 গ্ৰাম টু দুটা ডিভাইডেড ডোজেজত লৈ ললে 15 বা 20 মিনিট আগত ওয়ার্কআউট কৰা আগত লৈ ললে 15 বা 20 মিনিট ওয়ার্কআউট কৰা পিছত লৈ ললে বা এট এ টাইমো ল'ব পাৰে প্ৰি ওয়ার্কআউট হিচাপে 5 গ্ৰাম আৰু যিসকল অলৰেডি ইন্টাৰমিডিয়েট ষ্টেজত আছে তেওঁলোকে আপোনাৰ 8 to 10 গ্ৰাম ল'ব লাগে ডিভাইডেড ডোজত ল'লে ভাল হয় 4 গ্ৰাম কে ল'ব পাৰে সো এটো এটা ডেফিনেটলি হেল্পফুল সাপ্লিমেন্ট কথা মিসকনসেপশন শুনিবলৈ পাওঁ যে লোডিং ফেজ বুলি কিবা এটা কথা আছে নেকি যে 5 গ্ৰাম কে 5 টাইমছ ইন এ ডে ফৰ 3 ডেজ এনেকুৱা কিছুমান লোডিং ফেজ বুলি হয়তো সাপ্লিমেন্টেশনৰ কভাৰটো লিখা থাকে বটলত সো লোডিং ফেজ বুলি কোনো ধৰণৰ কথা নাই ক্ৰিয়েটিনৰ ৰিসাৰ্চত কৈছে যে লোডিং ফেজটো মেইনলি এটা মিথ হয় পাৰ্টিকুলাৰ সাপ্লিমেন্টেশন কোম্পানীবোৰে এটো সেল আউট কৰিব কাৰণে এটো এটা তেওঁলোকৰ লোডিং ফেজ আপে ইমানখিনি লোড কৰি লম তাৰ পিছত 5 গ্ৰাম এটো ৰং পঢ়ালে আপুনি যেতিয়া পাই ষ্টাৰ্ট কৰিব 2.5 গ্ৰাম প্ৰি ওয়ার্কআউট 2.5 গ্ৰাম পোষ্ট ওয়ার্কআউট ষ্টাৰ্ট কৰিব পাৰে এটা পাৰ্টিকুলাৰ কোৱেশ্চন আমি শুনিব পাওঁ যে এমাহ খাই এমাহ গেপ তেনেকুৱা ধৰণৰ কোনো কথা নাই আপুনি কন্টিনিউয়াস আপুনি ল'ব পাৰে ক্ৰিয়েটিনটো আৰু মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা মই ক'বলৈ গৈছো যে মই 2 মান্থস ললো 2 মান্থ সাপ্লিমেন্টেশন কৰাৰ পিছত মই 15 ডেজ গ্যাপ দিও আকৌ 2 মান্থস আকৌ 15 ডেজ গ্যাপ এটো নিদিবও পাৰে এটো নিজৰ লগত কথা এটো মোৰ পাৰ্সোনাল চয়েস মই আপোনাক শেয়াৰ কৰিছো ক্ৰিয়েটিনৰ বেনিফিট খিনি আপোনালোকে গম পালে আৰু ইয়াৰ বাহিৰেও মই 5টা এক্সট্ৰা ক্ৰিয়েটিনৰ বেনিফিট ক'বলৈ গৈ আছো সো 1 নম্বৰ বেনিফিট যিসকলৰ হায়াৰ ট্ৰাইগ্লিচাৰাইড লেভেল আছে পুৰুষ বা মহিলাৰ সেই হায়াৰ ট্ৰাইগ্লিচাৰাইড লেভেল মহিলা বা পুৰুষসকলৰ ক্ৰিয়েটিনে আপোনাৰ ট্ৰাইগ্লিচাৰাইড লেভেলটো লো কৰা দেখা গৈছে বেনিফিট 2 হাৰ্ট ডিজিজৰ ক্ষেত্ৰত পাৰ্টিকুলাৰলি ক্ৰিয়েটিনে এটা ভাল ৰোল দেখা পোৱা গৈছে হাৰ্টৰ প্ৰবলেম আছে যেনে তেওঁলোকৰ দেখা গৈছে হোমোচিষ্টিন লেভেলটো হাই হোমোচিষ্টিন লেভেলটো লো কৰাত হেল্প কৰে কোনে আমাৰ ক্ৰিয়েটিনে সো ষ্ট্ৰোক হাৰ্ট এটেক এবোৰৰ ৰাহি হোৱা দেখা গৈছে নম্বৰ 3 ৰেষ্টিং টেস্টোস্টেৰন লেভেলটো ইনক্ৰিজ কৰা দেখা গৈছে ক্ৰিয়েটিন সাপ্লিমেন্টেশন বেনিফিট নম্বৰ 4 আৰু এন্টি ডিপ্ৰেছনতো বহুত কিটা বেনিফিট ৰিসাৰ্চত দেখা গৈছে ক্ৰিয়েটিন যদিহে প্ৰেসক্ৰিপচন ড্ৰাগৰ বেলেগ প্ৰেসক্ৰিপচন ড্ৰাগৰ লগত ক্ৰিয়েটিন ইউজ হয় তেতিয়া এন্টি ডিপ্ৰেছন হিচাপেও তাৰ কাম আছে পইণ্ট নম্বৰ 5 ৰিসাৰ্চত দেখা গৈছে উইথ ক্ৰিয়েটিন সাপ্লিমেন্টেশন ক্যান্সাৰ যোনটো বেমাৰ হয় হেতু প্ৰগ্ৰেছনটো অলপ কমে সো এইকিটা এক্সট্ৰা বেনিফিট ক্ৰিয়েটিনৰ আপুনি দেখা পোৱা গৈছে আৰু বিশেষ ধৰণৰ ক্ৰিয়েটিনৰ বিষয়ে যদি জানিবলৈ আপুনি ইচ্ছা কৰে আৰু যদি কিবা আপোনাৰ তথ্য লাগতিয়াল আপুনি বিচাৰে মোৰ পৰা জানিবৰ কাৰণে ফেসবুক পেজ ৰিয়ান টিভি আজি লাইক কৰক তাত মোক মেছেজ কৰক লগতে ইনষ্টাগ্ৰাম ফলো কৰক ৰিয়ান টিভি আৰু ইউটিউব এতিয়া আপুনি তলত সাবস্ক্ৰিপচন বুটনটো ক্লিক কৰক কাৰণ সাবস্ক্ৰিপচন কৰিলে আপোনাৰ কোনো ধৰণৰ মান্থলি পইচা নাযায় বা একো ফিজ নাযায় তাত আপুনি মোৰ নতুন ভিডিঅ'ছবোৰ আপুনি গম পাই থাকিব আপোনালৈ মেছেজ যাব ফ্ৰী অফ কষ্ট আৰু এপাৰ্ট ফ্ৰম দ্যাট এটো ভিডিঅ' চাই কেনেকুৱা পালে থাম্বছ আপ কৰিব যদি ভাল পালে আৰু আপুনি ফ্ৰেণ্ড সকলৰ লগত হোৱাটছএপত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনি তথ্য জানিব বিচাৰিছে BCAA লগত পোষ্ট ওয়াৰ্কআউট প্ৰি ওয়াৰ্কআউট ৱে প্ৰটিন এতিয়াই মোক কমেন্ট বক্সত কমেন্ট কৰক মই হেল্প কৰিম সজাগ অসম সজাগ ফিটনেছ জয় আই অসম